আজি আমাৰ বালিপাৰা প্ৰাইমাৰীৰ আমাৰ দলীয় সভা আমাৰ সভাখন চাই ওচৰতে আকৌ বিজেপি সভা পাতিছে। তেওঁলোকে ইতিমধ্যে ঘৰে ঘৰে 500-1000 টকা দিছে মহিলাবিলাকক আৰু অৰুণোদয় আঁচনিটো আছেই। হৈছে কি এইবাৰ কৃষি অঞ্চলৰ ৰাইজে বা মধুবাৰী অঞ্চলৰ ৰাইজে আৰবান্ধি থিয় দিছে মানে BPFৰ সপক্ষে। বিজেপিৰ পৰা টকা খাবই বা মানুহে তেওঁলোকে ইমানেই টকা ঘটিছে এই টকা ৰাইজে খাব বহুত BPFক দিব। তাৰ উদাহৰণ আজি এই বালিপাৰা প্ৰাইমাৰী যিখন সভা সেইখন সভাত তিলদৌল ভাঙি আজি ইয়াতে মহিলাই হওক পুৰুষে হওক আজি সমাবেত হৈছে। BPF দল এবাৰ হাগ্ৰামৰ মহিলাৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। মধুবাৰী সমষ্টি আমি 5জন প্ৰাৰ্থীয়ে প্ৰাৰ্থী বিচাৰিছো। 5জন প্ৰাৰ্থী আমি ঐক্যবদ্ধ হৈছো। আমি একেলগে কাম কৰি আছো, একেলগে ঘূৰি আছো, একেলগে সভা সমিতি খাইছো। আমাৰ জাতীয় প্ৰাৰ্থীটো দিয়ে আমি তাৰ হৈ এইবাৰ মধুবাৰী সমষ্টিত আমি নিৰ্বাচনী অৱতীৰ্ণ হ'ম আৰু এই সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিহত কৰি মধুবাৰী সমষ্টিত পুনৰুদ্ধাৰ কৰিব। আমাৰ টাৰ্গেট আমি 25টাৰ পৰা 27টা আমি কেনেকে নিৰ্বাচন কৰিব পাৰোঁ। UPPL দলে জবৰ খেলিছে, তেওঁলোকে জবৰ 15,000 15,500 তেওঁলোকেও পাইছে। এইবাৰো নেখেলিব এইটো ভাবাই নাই। UPPL খেলিব, কংগ্ৰেছে খেলিব, BJPয়ে খেলিব, BPFে খেলিব আৰু কোনোবাই খেলিব। গতিকে যি ৰাজনৈতিক দলে নিৰ্বাচন নেখেলক কিয় তাৰ ভিতৰত আমি কেনেকে জিকিম। ৰাইজ ইতিমধ্যে অতিষ্ঠ হৈছে। 5 বছৰ শাসন কালত UPPL BJP দলে তেওঁলোকে নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি আছিল যে এটা ভোট দিলে এটা চাকৰি পায়, ৭৫,000 টকা মহিলা গোটবিলাকে পায়, আমাৰ এই অঞ্চলটো ছুইজাৰলেণ্ডৰ লেখীয়াকৈ গঢ় দিয়া হ'ব, 15 দিনত মাটিৰ পাট্টা দিব বুলি CMে প্ৰমাণ কৰিব। বৰ্তমানৰ যিটো CM তেখেতে ব্ৰিটিছ অঞ্চলত নিৰ্বাচনী সভা সমিতিত 15 দিনৰ ভিতৰত মাটিৰ পাট্টা দিবই লাগিব এই দলৰ কথা কৈছিলে। কিন্তু আজি পাট্টাটো দূৰৰ কথা, তেওঁলোকে অসমৰ বিভিন্ন ঠাইত মানে মুছলিম মানুহ হওক, বঙালী মানুহ হওক, বিভিন্ন জাতিৰ মানুহ হওক উচ্ছেদ কৰাটো ইতিমধ্যে পৰিলক্ষিত হৈছে। তেওঁলোকে পাট্টা দিব নোৱাৰে। ইতিমধ্যে প্ৰমোদ বড়োৰ ফালৰ পৰা 2 লাখ 3 লাখ কিবাকে কৈ থাকে। কিন্তু আমি চাইছো পাট্টা দিয়া, ম্যাদী পাট্টা কৰা আৰু ছেটেলমেণ্ট দিয়াটো বহুত ডিফাৰেঞ্চ। কিন্তু BPF দল হিচাপে আমাৰ এইবাৰ সিদ্ধান্ত লোৱা হৈছে মূলত আমি 5টা কমিটমেণ্ট আমি চৰকাৰ গঠন কৰিলে আমি 2 মাহৰ ভিতৰত এই অঞ্চলৰ ৰাইজক পাট্টা দিম। ইয়াৰ আধাৰ হৈছে BTC চুক্তি। 2003ৰ BTC চুক্তি অনুযায়ী যিসকল মানুহ ইয়াতে বসবাস কৰে তেওঁলোকে নাগৰিক, তেওঁলোকক পাট্টা দিয়া। আমি সিদ্ধান্ত লৈছো যে আমাৰ অঞ্চলত শিক্ষিত নিবনুৱা যথেষ্ট, সকলোকে চাকৰি সন্তুষ্ট কৰিব নোৱাৰি। আমি এইবাৰ বাজেটত 100 কোটি টকা নিৰ্ধাৰণ কৰিম। 100 কোটি টকা ইয়াৰলি আমি শিক্ষিত নিবনুৱাসকলক আমি 4 লাখ 5 লাখ আমি পইচা দিম, যিসকলে নিজকে সংস্থাপিত কৰিব পাৰে। আমাৰ মহিলাসকলৰ কাৰণে আমি বাজেট কৰিছো ইয়াৰলি 40 কোটি টকা। আমি তেওঁলোকক 40 কোটি টকা মহিলা গোষ্ঠী হওক, মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত হওক আমি প্ৰদান কৰিম। তেওঁলোকে কিবা এটা খাব পাৰে, মহিলাসকলে পুৰুষৰ সমান যে আগুৱাই যাব পাৰে। তেনেধৰণৰ কিছুমান পদক্ষেপ আমাৰ লোৱা হৈছে আৰু ৰাইজ এইবাৰ নিশ্চিত মানে UPPL BJPৰ নেতৃত্বত থকা চৰকাৰখনে 5 বছৰ আমি BPFে কৰা ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ পিছত যিবিলাক জহি হৈ গৈছে মেৰামতি কৰিব পৰাও ক্ষমতা তেওঁলোকৰ নাই। আজি BTC চুক্তি অনুযায়ী যিখিনি ক্ষমতা আছিল সেই ক্ষমতাখিনি তেওঁলোকে ধৰি ৰাখিব পাৰে। গতিকে তাৰ কাৰণে ৰাইজে বুজি পাইছে, ৰাইজ মাৰ বান্ধি থিয় দিছে, ওলাই আহিছে। 100% মধুবাৰী সমষ্টি আমি এইবাৰ পুনৰুদ্ধাৰ কৰিম আৰু BTC হাগ্ৰামৰ মহিলাৰ চৰকাৰ গঠন কৰিম। আজিৰ দিনটোত আপোনাৰ BJP হ'ব, ওদালগুৰি জিলাখনত BJPয়ে BPFৰ লগত প্ৰতিটো সমষ্টিত UPPL আহে। UPPL ওদালগুৰি জিলাৰ কোনো সমষ্টিয়ে কণ্টেষ্টত আহে, কিন্তু BJPৰ লগতে কণ্টেষ্ট কৰে। আজি আমাৰ বালিপাৰা প্ৰাইমাৰী কমিটি সহযোগত যিটো সভা আজি বালিপাৰাত অনুষ্ঠিত হৈছে, ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট ৰাইজ আজি একদম ভাঙি আহিছে আমাৰ BPFৰ সভালৈ। গতিকে এই সভাৰ মাধ্যমেৰে আমি সকলোৱে এটা কথা বুজিব পাৰিছো যে এইবাৰ ৰাইজ সম্পূৰ্ণৰূপে আমাৰ BPFৰ ফালে ঢাপলি মেলিছে। বৰ্তমান আমাৰ মধুবাৰী সমষ্টিত যিটো অৰুণোদয় আঁচনিলৈ যিটো সমস্যাৰ সৃষ্টি হৈছে আপোনালোকে সকলোৱে জানে।
অৰুণোদয় আঁচনিখন সম্পূৰ্ণৰূপে আমাৰ ৰাজ্য চৰকাৰৰ বিষয়বস্তু আৰু আমাৰ যিজন MLA তেখেতে চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু আমি দেখিছোঁ যে আমাৰ ব্লকৰ পৰা কিছুমান কাগজ পাতি অৰুণোদয়ৰ পেপাৰ্ছ কিছুমান চুৰি হৈছে। গতিকে এইটোলৈ আমি বিচাৰোঁ যে তদন্ত হ'ব লাগে আৰু কোনে এইবিলাক শান্তিৰ সৃষ্টি কৰিব বিচাৰিছে সেইটো আমি বিচাৰি উলিয়াব লাগে। আমি BPF দলে কেতিয়াও সংঘাত নিবিচাৰোঁ। আমি বিচাৰোঁ যে সকলো ৰাজনৈতিক দলে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক আৰু যিয়ে জিতিব তেওঁৱে আকৌ শাসনভাৰত আহিব। গতিকে আমি জানো যে এইবাৰ আমাৰ BTC অঞ্চলত ৰাইজ একত্ৰিত হৈছে আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক আমাৰ BTC-বাসী ৰাইজে পুনৰ BTC চিফ নিৰ্বাচিত কৰিব বিচাৰিছে। গতিকে আমি কোনো ধৰণৰ সংঘাত আমি বিচৰা নাই। আমি শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিব বিচাৰিছোঁ। আজি আমি জানো যে বিগত 15 বছৰে আমাৰ BTC হাগ্ৰামা মহিলাৰী চৰকাৰ আছিল আৰু সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ যথেষ্ট উন্নয়ন হৈছিল। কিন্তু এই যোৱা 5টা বছৰ আপোনালোকে নিজে দেখিছে যে UPPL আৰু BJP চৰকাৰ তেওঁলোকে আমাৰ ৰাইজসকলক আঁকোৱালি ল'ব পৰা নাই। একমাত্ৰ তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি চলাই গৈ আছে। আমি দেখিছোঁ যে অৰুণোদয় আঁচনিখন লৈও তেওঁলোকে একমাত্ৰ ভোটৰ স্বাৰ্থত প্ৰলোভনৰ ৰাজনীতি কৰি আছে আৰু আমি সেই তেওঁলোকৰ যি প্ৰলোভনৰ ৰাজনীতি সেইটোক আমি মানে ধিক্কাৰ জনাইছোঁ যে এই ধৰণৰ অশান্তিৰ সৃষ্টি কৰিলে আমাৰ সম্পূৰ্ণৰূপে আমাৰ ৰাইজ উত্তেজিত হ'ব আৰু সেই বস্তুটো তেওঁলোকে কৰিব নালাগে। আৰু আমি কলাগাঁও উন্নয়ন খণ্ডত যিটো অৰুণোদয় আঁচনিৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি তাৰ তদন্ত বিচাৰিছোঁ আৰু আমি বিচাৰোঁ কোনে চৰকাৰী অফিচ এটাত গৈ পেলাই কাগজ পাতি চুৰি লৈ যাব পাৰে। গতিকে আপোনালোকক আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বৰ্তমান আমাৰ মন্দিৰবাৰী বা BTCৰ প্ৰত্যেকটা সমষ্টিত আমাৰ BPFৰ ফালে ৰাইজ সমৰ্থন আগবঢ়াইছে। আমি বিচাৰোঁ যে BTCত এক শান্তিপূৰ্ণ মানে সহাৱস্থান হ'ব লাগে প্ৰতিটা জাতি জনগোষ্ঠীত। আমি উন্নয়ন বিচাৰিছোঁ। আমি কোনো ধৰণৰ সংঘাত আমি বিচৰা নাই। আজিৰ সভাখনত কমেও 1000 অধিক মানুহে অংশগ্ৰহণ কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ লোকেই সভাখনত উপস্থিত আছে। আপোনালোকে দেখিছে বৰ্তমান সময়ত আমাৰ BTCখনত উচ্চতাক লৈ যি ৰাজনীতি চলি আছে সেইটো সম্পূৰ্ণৰূপে দুৰ্ভাগ্যজনক। আমাৰ কিছুমান জাতি জনগোষ্ঠীক টাৰ্গেট কৰি লৈ পেলাই মানে তেওঁলোকে উচ্ছেদ অভিযানবিলাক চলাই আছে। 50-60 বছৰ ধৰি বসবাস কৰি থকা মানুহখিনি আজি তেওঁলোকে মানে নিৰ্মমভাৱে তেওঁলোকক ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰিছে। গতিকে এইটো সম্পূৰ্ণৰূপে দুৰ্ভাগ্যজনক আৰু আমি বিচাৰোঁ যে BPF দল যদি আমাৰ চৰকাৰত আহে 2003 চনৰ আগতে যিসকলে BTCত বসবাস কৰি আছে ভোটাৰ লিষ্টত যিসকলৰ নাম আছে সকলো মানুহকে আমি পুনৰ তেওঁলোকক আমি সংস্থাপন দিম। আমাৰ চিফ ছাৰে ইতিমধ্যে কৈ কৈছে যে আমি BTCক এই ধৰণৰ কেতিয়াও নিবিচাৰোঁ। BTC চুক্তিৰ আগতে যিসকল মানুহ ইয়াতে নিগাজিকৈ বসবাস কৰি আছে তেওঁলোকে ইয়াত নাগৰিক আৰু তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰা নহ'ব।